जनायाव सासे ड्राग्स फालांगिनि हेंथायै गुलि गावदों पुलिसा। जनाय मुखुमानि पुलिस थाना साखाथि जनाय सप्ताहि बाजाराव फ्राय 10:30 रिंगासोआव 2 नं श्रीरामपुरिया गामिनि ड्राग्स फालांगिरि बिश्वजित कार्डखौ आथिङाव गुलि गावनानै जोखोम खालामदों जनाय पुलिसआ। जोखोम जानाय ड्राग्स फालांगिरिखौ जनाय खोन्दो गुदि देहा फाहामसालियाव देहा फाहामथाय थिसननाय जादों। पुलिस बिफाना मिथिहोनाय बायदिब्ला जनाय पुलिस थाना साखाथि जनाय देवबार सप्ता हाथायाव ड्राग्स फानबाय थानायखौ सोर सुलुंनिफ्राय मिथिनानै एरेस्ट खालामनो थांनायावनो ड्राग्स फालांगिरिया गोबाव हाथियारजों गाग्लोबनो नाजानायाव गावखौ रैखा खालामनो पुलिसा गुलि गावो होनना मिथिहोदों। ड्राग्स फालांगिरि बिश्वजित कार्डनिफ्राय 70 ग्राम ड्राग्स आरो 12,000 रां बोखांनो हादों होननानै एसडिपिअ भार्गव मणि दासआ फोरमायथिबावदों। আমি বহুত দিনৰ পৰা আমি এই ড্ৰাগছৰ বিপক্ষে আমি লাগি আছোঁ। আমাৰ খবৰ আছিলে বিশ্বজিত কাৰ্ডং, তেখেত অলৰেডি 2020 চনত আপোনালোকে চাগে বাতৰি পৰিৱেশন কৰিছিলে, ড্ৰাগছ কেছত জেললৈ পঠিওৱা হৈছিলে। আৰু সেই খবৰৰ ভিত্তিত আমি বিভিন্ন মাধ্যমত বা বিভিন্ন চ'ৰ্চত আমি কিছুমান খবৰ লৈ গম পাওঁ যে বিশ্বজিত কাৰ্ডঙে আকৌ পুনৰ ব্যৱসায় কৰিছে জোনাই অঞ্চলত। আমাৰ জোনাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু আজি আমি এক যুটীয়া অভিযানত বিশ্বজিত কাৰ্ডঙক আমি হাতেলোতে ড্ৰাগছৰ সৈতে আমি ধৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু আমি যেতিয়া ড্ৰাগছৰ সৈতে ধৰিবলৈ আমি যাওঁ তেতিয়া বিশ্বজিত কাৰ্ডঙে আমাক এখন চোকা অস্ত্ৰৰে মাৰিবৰ কাৰণে আমাক খেদি আহে। খেদি অহাৰ ফলত আমাৰ নিজৰ আত্মৰক্ষাৰ কাৰণে আমি বিশ্বজিত কাৰ্ডঙক আমি তাতে এনকাউণ্টাৰ কৰিবলগীয়া হয়। আমি আৰু তেখেতৰ এনকাউণ্টাৰ কৰাৰ সময়ত আমি ভৰিলৈ চাই পোৱা এক যায় গুলি ফুটোৱা হৈছে। আৰু আমি বিশ্বজিত কাৰ্ডঙৰ পৰা মোটামুটি 70 পৰা 80 গ্ৰামৰ ভিতৰত আমি ড্ৰাগছ ৰিকভাৰী কৰিবলৈ সক্ষম হৈছোঁ। লগতে 12,000 টকা উদ্ধাৰ হৈছে। আৰু আমাৰ সন্দেহ হয় যে বিশ্বজিত কাৰ্ডঙে জেল যোৱা স্বত্বেও আকৌ ড্ৰাগছৰ নেক্সাছৰ লগত জড়িত হৈ এই জোনাই অঞ্চলত ড্ৰাগছৰ বিসৰ্বাসৱ বিয়াই আছে। কেইদিনমান আগতে আপোনালোকক আমি কানি ধৰি কিনে আমি ইয়াৰ পৰা উদ্ধাৰ কৰিছিলোঁ আৰু আপোনালোকে বাতৰি পৰিৱেশন কৰিছিল। আৰু আমি আগতেও কৈছিলোঁ যে আমাৰ এই ড্ৰাগছৰ বিপক্ষে যিখন যুদ্ধ চলি আছে সমগ্ৰ অসম পুলিচতে পৰা আৰম্ভ কৰি বিভিন্ন অঞ্চলত বিভিন্ন ঠাইত ড্ৰাগছৰ আমাৰ অসম পুলিচে ধৰি আছে। জোনাই অঞ্চলতো আমি সেই ড্ৰাগছ পুলিয়ে পোখাই নিৰ্মূল কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু যিসকল মানুহে আমাক সহযোগিতা ৰাখিব তেখেতলোকলৈ আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিম। তেখেতলোকে অলৰেডি আপোনালোকক কৈছোঁৱেই যে আমাৰ যেতিয়া আমি তেখেতক ধৰিব যাওঁ তেখেতে আমাৰ যিখিনি আমাৰ চৰকাৰীভাৱে থকা ৱেপেন্স তেখেতে আঁৰি ৰাখিব বিচাৰিছিলে আৰু এই চোকা অস্ত্ৰখনেৰে আমাক তেখেতে আক্ৰমণ কৰিব বিচাৰিছিলে। তাৰ কাৰণে আমাৰ নিজৰ প্ৰতিৰক্ষাৰ কাৰণে আমি তেখেতলৈ এক যায় গুলি ফুটোৱা হৈছে আৰু তেখেতৰ পৰা পৰ্যাপ্ত পৰিমাণৰ ড্ৰাগছ ৰিকভাৰী কৰা হৈছে। গুলিটো তেখেতৰ ভৰিত লগা গৈছে। আমি ভৰিলৈ টুৱাই কিনে আমি গুলীয়া হৈছে তেখেতক ৰখাবৰ কাৰণে।